কিন্তু আপোনালোকে কিয় এইটো কাম কৰে মই বুজি নাপাওঁ মোক বহুত বেছি কষ্ট দিছে আচলতে নমস্কাৰ বন্ধুসকল অসমৰ এগৰাকী নৱপ্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপশিখা বৰা তেহেতে ফেচবুক লাইভৰ জৰিয়তে কিছু কথাৰ ওপৰত দুখ প্ৰকাশ কৰিছে যিয়ে বাছি বাছি তোমাকে বাছিম শীৰ্ষক গীতটোত কণ্ঠদান কৰি জনপ্ৰিয় হৈ পৰিছিল তেহেতে সেই সকলৰ ওপৰত ৰিয়েক্ট কৰিছে যিসকলে দীপশিখাৰ গান বা মিউজিক ভিডিঅ' তেওঁ ইউটিউবত আপলোড কৰাৰ পাছতেই ডাউনলোড কৰি ৰি-আপলোড কৰে একাংশই ডাউনলোড কৰি পুনৰবাৰ ইউটিউবত আপলোড কৰি দিয়ে যাৰ ফলত গীতটো যিসকল লোকে বনাইছে বা যিসকল লোক জড়িত গীতটোৰ লগত সেইসকল কষ্ট অথলে যোৱা যেন হয় কাৰণ অৰিজিনেল ভিডিঅ'টো আপলোড হোৱাৰ পিছতে লগে লগে আন কোনোবাই যদি ভিডিঅ'টো ডাউনলোড কৰি পুনৰবাৰ ইউটিউবত আপলোড কৰি দিয়ে তেতিয়া অৰিজিনেল ভিডিঅ'টোৰ ভিউজৰ ওপৰত যথেষ্ট বেয়া প্ৰভাৱ পৰে দীপশিখাৰ লাইভ ভিডিঅ'টো 24 মিনিটৰ হয় কিন্তু আপোনালোকলৈ এটা সৰু অংশ আগবঢ়ালো মোৰ একাউণ্টৰ পৰা লাইভ আহিছো আগত কিন্তু পেজৰ পৰা আজি প্ৰথম মই পৰহি দিনা এটা মই গান ৰিলিজ কৰিছিলো গহনা মই প্ৰত্যেক বছৰ আজি 4 বছৰ হ'ল প্ৰথমে কৰিলো জানৈ গহনা গঢ়াই দিবি নে গহনা গহনা ভলিউম 1 গহনা ভলিউম 2 কৰিছিলো তোক লাগিব মৰম কিমান তোক সুমা দিম তৰাবোৰ যিমান আগলেও পাছলেও নাপাবি মোৰে নহমান তেনেকে বুলি কৰিছিলো আৰু হেকতীয়াভাৱে কৰিছিলো গহনাৰ তৃতীয় কমে কি নকমে মনৰে কথাটি দিমে কি নিদিমে মাত এনেকে বুলি কৰিছিলো আৰু এবাৰ গহনা চতুৰ্থত কৰিছিলো দুষ্ট চকু জুৰিৰে মুকে জুকাবিচোন মোৰ ভাল লাগে আৰু গানৰ টাইটেলটো আছে দুষ্ট চকু জুৰি বুলি কিন্তু আপোনালোকে ইউটিউবত সাৰ্চ কৰি চাবচোন দুষ্ট চকু জুৰি বুলি যেতিয়া আপোনালোকে সাৰ্চ কৰিব তাত আপুনি মোৰ লিংকটো কৰবাতহে পাব সেকেন্ড আপলোডৰে সেকেন্ড থাৰ্ড ফৰ্থ ফিফথ কিমান আপলোড হৈছে মানে হিসাব নাই বস্তুটো বেয়া কিয় লাগে জানেনে কাৰণ এটা গীত বাকি এটো মোৰ ব্যক্তিগত অপিনিয়ন এটা গীত নিজৰ আমাৰ সন্তানৰ দৰে হয় আমি গীত এটা জন্ম দিও বহুত কষ্টেৰে দিন ৰাত কষ্ট কৰি এইবিলাক কোলা পৰি যায়গে এতিয়া ফেসবুকতো ফিল্টাৰ লগাব লগিয়া হৈছে টোপনি ক্ষতি ৰাতি শুব গানৰ কামত লাগি থাকোতে শুবলৈ সময় নাপাওঁ কেতিয়াবা খাবলৈ সময় নাপাওঁ আৰু হয়তো বাকি সংগীত শিল্পীসকলৰ ইমান কষ্ট কম হয় বুলি নকওঁ কিন্তু ইমানখিনি যেন কষ্ট নহয় চাগে মোৰ অনুভৱ হয় কাৰণ মোৰ নিজৰ এটা ডিস্ট্ৰিবিউশন আছে নিজৰ এটা মিউজিক ষ্টুডিঅ আমি কাম কৰো তাত বেলেগ কামো চলি থাকে নিজৰ কামো চলি থাকে ওদিকে শুবলে একেবাৰে নাপাও বুলি কলে আপোনালোকে মানে ভুল নহব গুটে বছৰটো কাম চলি থাকে আৰু মই অলপকে লিৰিক্সও লিখো প্ৰায় নিজৰ গানবোৰে বেছি লিখো কিন্তু ষ্টুডিঅলৈ অহা কাম কিছুমান লিখিব লগিয়া হয় আৰু গান শেষ নোহোৱা পৰ্যন্ত ফাৰ্ষ্টৰ পৰা লাষ্টলৈ নিজৰ গানেই হওক বেলেগৰ গানেই হওক সম্পূৰ্ণৰূপে দিনে ৰাতিয়ে কষ্ট কৰি আমি লাগি থাকিব লগিয়া হয় আৰু তাৰ মাজতে অকনমান সময় উলিয়াই নিজৰ গানটো কৰো প্ৰত্যেক বছৰে এই বছৰ বুলিয়ে কোৱা নাই সেই কেদিন হোৱা নাই খাবলৈ সময় নাই কেতিয়াবা অৰ্ডাৰ কৰি খাওঁ দিনটো খালি পেট গুচি যায় তো ইমান কষ্ট কৰি গান এটা জন্ম হৈ আপোনালোকৰ কাৰণে আগবঢ়াই দিও ৰাইজৰ কাৰণে আগবঢ়াই দিও বহুত মৰমেৰে বহুত হেপাহেৰে বহুত কষ্টৰ মাজেৰে তাৰ পিছত কি কৰে কিছুমান ইউটিউবাৰ আছে হেদিনা মই জাস্ট প্ৰিমিয়াৰ লগাই প্ৰিমিয়াৰটো শেষ হৈছে 5 মিনিট 6 মিনিট মান হৈছে দেখিছো সেকেন্ড আপলোড ইগনোৰ কৰিলো 10টা মান ভিউজ হৈছে তাৰ পিছত এঘন্টা মানৰ পিছত চাইছো 5-6টা মান আৰু আপলোড আৰু তাৰ মানে ডেসক্ৰিপচনৰ কোনো গানৰ লগত একো মানে লিংক নাই মানে যি মন যায় তাকে ডেসক্ৰিপচন দিব কোনে লিৰিক্স লিখিছে কোনে সুৰ কৰিছে কোনে সংগীত কৰিছে দৰকাৰ নাই কভাৰ ফটো যাৰ মন যায় তাৰ দিব এই কথাবিলাকে আসলে খুব বেছি কষ্ট দিয়ে মই বেলেগৰ কথা নাজানো মই এইবিলাক সকলোৰে ক্ষেত্ৰত চাগে হয় প্ৰত্যেক সংগীত শিল্পীৰ ক্ষেত্ৰত কিন্তু মই হিচাপতকে মানুহজনী বেছি আবেগিক খুব সোনকালে দুখ লাগে খুব সোনকালে মোৰ চকু পানী ওলাই সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ হ'লে ডিসক্ৰিপশ্যনত লিংকটো দিয়া আছে চাই ল'ব পাৰে